এয়া হৈছে ডিফুৰ ফ্লাইঅভাৰ চাওক কমপ্লিট নাই হোৱা একদম বনাই আছে এইটো এনেকুৱা কণ্ডিশ্যনত আছে বৰ্তমান বনাই আছে এনেকুৱা হৈ আছে চাওক ওচৰৰ পৰা দেখাইছোঁ এইটো এইটো বনাই আছে চাওক কমপ্লিট হোৱা নাই লাগিব আৰু 1-1.5 বছৰমান লাগিব এইটো একেবাৰে বনাই আছে আৰু সেইটোৰ পৰা এইটো চালে এনেকুৱা দেখি পায় চাওক পুৰা তো হেই গাইজ গুড মৰ্ণিং তো ৰাতিপুৱা ওলালোঁ অলপমান মৰ্ণিং ৱাক কৰিম বুলি তো বৰ্তমান আছোঁ মই ডিফুৰ ফ্লাইঅভাৰ বনাই থকা এইটো ৰোড মোৰ পিছফালে চাব আপোনালোকে ইয়াত ফ্লাইঅভাৰ বনাই থকা হৈছে তো অলপমান ফুৰিব আহিছিলোঁ চ' চাইছোঁ লগত আপোনালোককো দেখাম যে ডিফুৰ ফ্লাইঅভাৰৰ কামখিনি কিমান কমপ্লিট হৈছে হোৱা নাই সকলোৱেতো ডিফু আহিব নোৱাৰে তো গাঁৱৰ পৰা আপোনালোকে চাব পাৰিব যে ডিফুৰ যে ফ্লাইঅভাৰ যিটো বনাই থকা হৈছে এইটো কমপ্লিট হৈছে নে হোৱা নাই এইটো চাওক পিছফালে এইটো কমপ্লিট হোৱা নাই তো বনি আছে বলকচোন চাওঁ আগফালে আপোনালোকেও চাব এইটো চাওক এইটো চাওক একদম মানে পূৰা ফ্লাইঅভাৰৰ কামখিনি চলি আছে ডিফুৰ ফ্লাইঅভাৰ ৰোড এইটো এনেকৈ ফ্লাইঅভাৰ ৰোডটো চলি আছে বৰ্তমান চলি আছে ফ্লাইঅভাৰ কামটো এনেকৈ দেখি পাই কমপ্লিট হোৱা নাই লাগিব আৰু 1-1.5 বছৰমান লাগিব চাগে সেইটো কমপ্লিট হোৱা নাই পূৰা বনাই থকা হৈছে কামটো চলি আছে এইটো চাব আগফালে চাব আপোনালোকে এই তলফালে তেনেকুৱা আৰু ফ্লাইঅভাৰৰ ওপৰফালে চাব একেবাৰে তেনেকুৱা বনাই থকা হৈছে কিন্তু সময় লাগিব একফালৰ পৰা বনাই আছে এইটো একফালৰ পৰা এইটো বনাই দিছে এইফালে এনেকুৱা ধৰণৰ বনাই দিয়া হৈছে কিন্তু আৰু বহুত কাম বাকী আছে আগফালে একো বনোৱাই নাই তো সেইফালৰ পৰা অকণমান কামটো চৰু হৈ আছে এইটো চাব তলফালেদি গাড়ী অহা যোৱা হৈ আছে কিন্তু ওপৰখিনি কমপ্লিট হোৱা নাই চাওক বলক অকণমান আগলৈ যাওঁ এইটো চাওক অলপ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলালোঁ লগত এইটো ফ্লাইঅভাৰৰ ৰোডৰ ৰাস্তাও আপোনালোকক দেখালোঁ বৰ্তমান ৰাস্তাৰ কণ্ডিশ্যনটো এনেকুৱা হৈ আছে এইটো চাব হয় এনেকুৱা ধৰণৰ নাই আহিব পৰা কণ্ডিশ্যনতো আছে হয় মানে মৰ্ণিং ৱাকৰ কাৰণে ওলাই আহিলোঁ এনেই জাষ্ট বৰ্তমান মানে ফ্লাইঅভাৰৰ কামটো হেৰি হৈছে বনাই আছে হয় বনাই থকা হৈছে ৰাতিপুৱা ওলালোঁ আৰু মৰ্ণিং ৱাক কৰিম বুলি তো এতিয়া ময়ো আছোঁ লগত আপোনালোককো দেখাইছোঁ চাব যিসকলে সুধি থাকে যে ডিফুৰ ফ্লাইঅভাৰৰ কামখিনি টো কমপ্লিট হৈছে নে নাই ফ্লাইঅভাৰ বনাই থকা হৈছে কিন্তু কামবিলাক কমপ্লিট হৈছে নে নাই সুধি থাকে তো তেখেতসকলে চাব পাৰিব তেখেতসকলৰ কাৰণে তেখেতসকলে চাব যিসকলে ডিফুত সদায় নাহে তো তেখেতসকলে চাব পাৰিব ভিডিঅ'টো যে ডিফু ফ্লাইঅভাৰ কামটো এয়া চলি আছে তাৰমানে হয় একেবাৰে এফালে হয় খোজকাঢ়ি যোৱাৰ ৰাস্তা তেনেকুৱাতো নহয় এই গাড়ী অহা যোৱা কৰিব পৰা যায় হয় তেনেকৈ হৈ আছে ইয়াত ধূলি বহুত কাৰণ ৰাস্তা বনাই থকাৰ কাৰণে বহুত ধূলি হয় চলি আছে পূৰা ধূলি কিন্তু মই অলপমান মৰ্ণিং ৱাক কৰিলোঁ হয় দেখালোঁ আপোনালোকক হয় ৰাস্তাখিনি বনাই থকা হৈছে বৰ্তমান চাওক যে ফ্লাইঅভাৰৰ যিবিলাক কাম চলি আছিলে সেই কামটো কমপ্লিট হোৱা নাই মই অকণমান ওচৰৰ পৰা দেখাইছোঁ চাওঁ হয় তলফালে গাড়ী অহা যোৱা কৰি থাকে কিন্তু হেৰি আৰু ৰাস্তাৰ কণ্ডিশ্যনটো বৰষুণ পৰিলে কিন্তু অহা যোৱা কৰিব নোৱাৰি বহুত পানী জমা হৈ যায় বলক চাওঁ হয় চ' সেইফালে থাকি গ'ল দুটা পেট্ৰল পাম্প দুটা থাকি গ'ল হয় চাওক তো এইফালে পেট্ৰল পাম্প এটা থাকি গ'ল আৰু সেইফালে এনেকুৱা
বনি আছে আৰু কামটো চলি থাকিব। উপায় নাই, তেনেকুৱা ফ্লাইঅভাৰ ৰ'ডটো বনাই থকাৰ কাৰণে তেনেকৈ খোজকাঢ়ি যাব লগা হয়। চাওক হয় হয়, সদায় গৈ আছোঁ আৰু খোজকাঢ়ি এনেকৈ এনে হয়, চাব পাৰিব আপোনালোকে চাব পাৰিব। আৰু ডিপুৰ যিটো ৰোড হয়, মই গোটেইখিনি ৰাতিপুৱা আজি মৰ্ণিং ৱাক কৰিলোঁ। তো বৰ্তমান বনাই আছে, কমপ্লিট হোৱা নাই। আৰু লগত আপোনালোকক দেখাম, ইয়াত ডাঙৰকৈ পাৰ্ক এখন বনাই থকা হৈছে কাষত। এইটো ডাঙৰ কৰি এটা পাৰ্ক বনাই থকা হৈছে, কমপ্লিট হোৱা নাই ইয়াত। হয়, আগতে গৈ থাকোঁ। তো আপোনালোকে চাই আছে, এয়া হৈছে ডিফুৰ ফ্লাইঅভাৰ বনাই থকা ৰোড। আজি ৰাতিপুৱা মই অকণমান মৰ্ণিং ৱাক কৰিম বুলি ওলাই আহিলোঁ। মোৰ পিছফালে চাওক আৰু মোৰ আগফালে চাওক, পূৰা হেৰি হৈ আছে, ফ্লাইঅভাৰ বনাই থকা হৈছে। এয়া গাড়ী আহি আছে, অলপমান হেৰি কৰি দিওঁ। এইয়া বহুত ধূলি। তো যিসকলে সুধি আছিলে যে ডিফুৰ ফ্লাইঅভাৰ যে বনাই থকা হৈছে, এইটো কমপ্লিট হৈছে নে নাই, তেখেতসকলে এই ভিডিঅ'টো চাই পেলাই গম পাই যাব যে ডিফুৰ যিটো ফ্লাইঅভাৰ বনাই থকা হৈছে বৰ্তমান কমপ্লিট নাই হোৱা, বনাই আছে। তো বহুত বাকী আছে, লাগিব 1-1.5 বছৰমান লাগিব চাগে। কাৰণ মোৰ পিছফালে আপোনালোকে দেখিছেই, সেইটো চাওক, এতিয়া বনাই থকা হৈছেহে। আৰু আগফালেও চাওক, কামবোৰ এনেকুৱা চলি আছে, কমপ্লিট হোৱা নাই। তো এইটো ৰোডটো হৈছে ডিফু মাঞ্জা। ডাইৰেক্ট আপোনালোকে এইটো ডিফুৰ মেইন টাউনৰ মাজেদি যাব। এইটো ৰোড গৈ আপোনাৰ গুৱাহাটীও যাব পাৰিব আপোনালোকে। এইটো মেইন ৰোড হয়। ধৰণৰ চলি আছে, কমপ্লিট হোৱা নাই। তো এইটো চাওক, একেবাৰে ডিফুৰ মেইন ৰোড। আগফালে মই পিছফালে দেখিছোঁ আপোনালোকক এইটো। হয়, চলি আছে, একেবাৰে কামবিলাক একেবাৰে আগবাঢ়ি আছে। হয়, অকণমান এইয়া চাওক, ওপৰখিলা মাত্ৰ পষ্ট বনোৱা হৈছে আৰু ওপৰৰ হেৰিটো বনোৱা হৈছে, আৰু বাকী আছে, বহুত বনাব বাকী আছে। তো আজি হৈছে শনিবাৰ, চাওক শনিবাৰৰ দৃশ্য, মৰ্ণিং ৰাতিপুৱা ফ্লাইঅভাৰ ৰোড অকণমান মৰ্ণিং ৱাক কৰিলোঁ, দেখাইছোঁ আপোনালোকক। মোৰ লগত আপোনালোকেও চাব পাৰিব ডিফুৰ ফ্লাইঅভাৰ। হয়, এইবোৰ ডাঙৰ পষ্ট। হয়, মৰ্ণিং ৱাক কৰাৰ লগতে সেইটো দৃশ্য আপোনালোকক কেপচাৰ কৰি দেখাইছোঁ। হয়, চাব পাৰিব আৰু। যোৱা হৈ থাকিব। হয়, এইটো চাব আপোনালোকে, এয়া হৈছে ফ্লাইঅভাৰ বনাই থকা ৰোড। ফ্লাইঅভাৰ এতিয়া বনাই আছে, কমপ্লিট নাই হোৱা, সময় লাগিব। আৰু লগত মই দেখাইছোঁ, এয়া হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো গেট, এয়া হৈছে মেইন গেট। ইয়াৰ পৰা কৰি পেলাই খোজটো পোৱা যাব, অট'নমাছ কাউন্সিল। এইটো চাবচোন, বৰ্তমান মই আছোঁ ইয়াতে, ফুৰি আহি পেলাই ইয়াতে আহি পাই গ'ল। হয়, তো বলক। তো ফ্লাইঅভাৰৰ যিটো কামখিনি বনাই থকা হৈছে কাৰণে ওচৰত যিবিলাক দোকান আছে, এই দোকানবিলাক ভাঙি দিয়া হৈছে। তো ইয়াত আহি পালোঁ মই বিশাল মাৰ্কেটৰ কাষত। তো কামটো ইয়াতলৈকে বনোৱা হৈছে, এইখিনিতো সৰুকৈহে পষ্ট বনাই থকা হৈছে। হয়, কামটো কমপ্লিট হোৱা নাই, সৰুকৈ বনাই দিছে ইয়াতে এটা পষ্ট এটা বনাই দিছে। তো
এয়া হৈছে ফ্লাইঅভাৰৰ লাষ্ট পোষ্ট তো আপোনালোকে চালে এয়া হৈছে ডিফু ফ্লাইঅভাৰ বনাই থকা ৰোড তো ইমানখিনিয়ে তো আপোনালোকে চেনেলত বনাই ৰাখোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম তো মৰ্ণিং ৱাকৰ কাৰণে ওলাইছিলোঁ চ' ফ্লাইঅভাৰ দেখালোঁ আপোনালোকক তো আপোনালোকে গম পাইছে চাগে ফ্লাইঅভাৰৰ কামখিনি চলি আছে কমপ্লিট হোৱা নাই তো নেক্সট ভিডিঅ'ত লগ পাম চ' আজিৰ কাৰণে টাটা এণ্ড বাই বাই